শদিয়াৰ ঐতিহ্যমণ্ডিত বুঢ়া-বুঢ়ী হাল আৰু এই বুঢ়া-বুঢ়ী হালৰ অতীতৰ পৰা চলি অহা নিয়ম অনুসৰি বছৰটোত 4টা মাহত পূজাৰ বলি বিধান কৰা হয়। সেই সূত্ৰে বহাগৰ প্ৰথম দিনটোত অৰ্থাৎ প্ৰথম বুধবাৰ দিনটোত বলি প্ৰাৰ্থা নিয়ম আছে। শদিয়াৰ পৰম্পৰাগতভাৱে চলি অহা মঙলবাৰে উৰুকা, বুধবাৰে বিহু আৰু এই বুধবাৰ দিনটোত হাজাৰ হাজাৰ লোক আহি নিজৰ মনৰ আশা পূৰণৰ অৰ্থে সেৱা আগবঢ়ায়। বছৰটি যেন কুশলে যায়, সকলো ধৰণৰ সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ, এয়া বেমাৰে হওক, চাকৰিয়ে হওক, যিকোনো বিপদৰ পৰা মুক্ত হ'বৰ কাৰণে ইয়াৰ পূজাৰীৰ পৰা আশীৰ্বাদ লয়। আৰু এই হালত এক নিয়ম আছে, বহাগৰ যেতিয়া বিহু আৰম্ভ হয়, এই হালতে প্ৰথম বিহু আৰু হুঁচৰি জোৰা হয় আৰু ইয়ালৈ অহা প্ৰত্যেকজন ব্যক্তিয়েই মনৰ উলাহেৰে এপাক নাচে আৰু এই ধৰণে গাঁৱলৈ বিহুখন আদৰি আনে। আৰু ইয়াত থকা দেউৰী সমাজৰ লোকসকলেও তেওঁলোকৰ পৰম্পৰাৰে বিহু মাৰে, আনন্দ কৰে আৰু শেষত বিহুটি গাঁৱলৈ আদৰি সন্ধিয়া হুঁচৰি যোৱা নিয়ম আছে আৰু এই হুঁচৰি যোৱাৰ পাছতে ডেকা গাভৰু বিহু কৰা হয়। এই আপোনালোকৰ আগত শদিয়া বুঢ়া-বুঢ়ী হালৰ নিয়ম বিষয়ে ক'লোঁ। পৰৱৰ্তী সময়ত শদিয়াৰ চাৰিহালৰ বিষয়ে কম আৰু ভিডিঅ'টি সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম।